বৰ্ষাৰণ্য এনে এক অৰণ্য যিবোৰত বছৰৰ সকলো সময়তে অধিক মাত্ৰাত বৰষুণ হয়। এনে অৰণ্য নিৰৱচ্ছিন্নভাৱে সেমেকা জলবায়ু সহিব পৰা বৃহৎ গছ, বিশেষকৈ চিৰসেউজ গছ-গছনিৰে পৰিপূৰ্ণ থাকে। অসমৰ একমাত্ৰ বৰ্ষাৰণ্যখনেই হ'ল দিহিং পাটকাই। লানি নিছিগা সেউজীয়া গছ-গছনিৰে ভৰপূৰ জৈৱ বৈচিত্ৰ্যৰে চহকী এই অৰণ্যখনৰ মনোমোহা সৌন্দৰ্য শব্দৰে বৰ্ণাব নোৱাৰি। দিহিং পাটকাই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত ৫৭৫ কিলোমিটাৰ মাটিকালিৰ বৰ্ষাৰণ্য। হলৌ, লাজুকী বান্দৰ, হাতী, বাঘ আদি ৪৭ বিধ স্তন্যপায়ী, ৪৭ বিধ সৰীসৃপ আৰু ৩০তকৈও অধিক পখিলাৰ প্ৰজাতিৰ বাসস্থান এই বৰ্ষাৰণ্য। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ অৰ্কিডে এই বৰ্ষাৰণ্যখন সোণতে সুৱগা চৰা কৰি তুলিছে। দিহিং পাটকাই বৰ্ষাৰণ্যত কয়লা খননৰ বাবে কল ইণ্ডিয়াক অনুমতি দিয়াৰ বিষয়টোৱে বৰ্তমানে সৰ্বত্ৰে চৰ্চা লাভ কৰি থকাৰ বিপৰীতে নেচাৰ্ছ বেকন নামৰ NGOটোৰ বিবৃতিৰ ভিত্তিত এছাম লোকে আকৌ এক ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। মুঠতে বিষয়টোলৈ বৰ্তমানে এক দুদুল্যমান অৱস্থা। বিষয়টোৰ গুৰুত্ব বুজি অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মন্ত্ৰী পৰিমল শুক্লবৈদ্যক বিষয়টোৰ অনুসন্ধান কৰিবলৈ দায়িত্ব দিছে। কিন্তু প্ৰকৃত তথ্য কি? নেচাৰ্ছ বেকনে কোৱাৰ দৰেই দিহিং পাটকাইক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই নেকি? তথ্যৰ দ্বাৰা উন্মোচিত সত্যটো হ'ল যে কল ইণ্ডিয়া কয়লা খননৰ বাবে অনুমতি দিয়া হৈছে চেলেকি সংৰক্ষিত বনাঞ্চলত। নেচাৰ্ছ বেকনৰ অধ্যক্ষ সৌম্যদীপ দত্তই তেওঁ কৰা মন্তব্যত বনাঞ্চলখনৰ মাত্ৰ ১১১.19 বৰ্গ কিলোমিটাৰ জোৰা অঞ্চলৰ কথাহে ক'লে। কিন্তু যোৱা ৩০ এপ্ৰিল তাৰিখে সৌম্যদীপ দত্তই সংবাদপত্ৰৰ যোগেদি নিজেই কয়লা খননৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰিছিল। কিন্তু এই দুসপ্তাহৰ ভিতৰতে তেওঁ কিয় লুটি-বাগৰ মাৰিলে সেয়া এতিয়া ৰহস্যৰ মাজত। তাৰোপৰি চালেকি বনাঞ্চল অঞ্চলত ২০০৩ চনৰ পৰা অবৈধভাৱে কয়লা খনন হৈ আছে। ১৯৭৫ চনৰ পৰা ২০০৩ চনলৈ কল ইণ্ডিয়াৰ হাতত খননৰ অনুমতি আছিল, কিন্তু সেই অনুমতি পুনৰ নোলোৱাকৈ কল ইণ্ডিয়াই ২০০৩ চনৰ পৰা ২০১২ চনলৈকে অবৈধ খনন কৰিলে আৰু চালেকি বনাঞ্চলৰ ৯৮.৫৯ হেক্টৰ ভূমি ৪৪.৬ হেক্টৰ খনন কৰিলে। এইদৰে বনাঞ্চলখনৰ ধ্বংসৰ যজ্ঞ চলি থাকিল আৰু পুনৰ ২০১২ চনৰ পৰা ২০১৯ চনলৈ প্ৰায় ৫৭.২০ হেক্টৰ ভূমি অবৈধভাৱে কয়লা খনন কৰিলে। এতিয়া বাকী থকা অংশখিনিলেও কয়লা খননৰ অনুমতি দিয়া হৈছে, যিটোৱে সংৰক্ষিত অঞ্চলটোকে শেষ কৰি পেলাব। তদুপৰি আৰু এটা খবৰ ইতিমধ্যে পোৱা গৈছে যে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত অইল ইণ্ডিয়াক তৈল খননৰ বাবে অনুমোদন প্ৰদান কৰিছে। শেহতীয়াকৈ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে বাঘজান অঞ্চলৰ উত্তৰ-পশ্চিম এলেকাৰ ৭টাকৈ স্থানত তৈল খননৰ বাবে ৰাষ্ট্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ে অনুমোদন প্ৰদান কৰাৰ খবৰ অইল ইণ্ডিয়া লিমিটেডে বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোনো ধৰণৰ ৰাজহুৱা শুনানি গ্ৰহণ নকৰাকৈ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ জৈৱ বৈচিত্ৰ্য নিঃশেষ কৰাৰ লগতে জীৱকুললৈ কঢ়িয়াই আনিব বিচৰা ভাবুকিৰ প্ৰতি তীব্ৰ বিৰোধিতা ইতিমধ্যে আৰম্ভ হৈছে। উন্নতি আমাৰ সকলোৰে কাম্য, কিন্তু অবৈধ তথা পৰিৱেশৰ ফালে পিঠি দি কৰা কাৰ্য পৃথিৱীৰ জীৱকুলৰ বাবে কেতিয়াও ভাল হ'ব নোৱাৰে।